জন্মাষ্টমী উপলক্ষে আজি মই ৰাতিপুৱাই বজাৰলৈ আহিলোঁ। মোৰ লাড্ডু গোপালক সজাবলৈ প্ৰয়োজনীয় সকলো সামগ্ৰী লৈ ল'লোঁ। লগতে ময়ূৰ পাখি কেইডালমানো ল'লোঁ। ঘৰলৈ আহি মোৰ লাড্ডু গোপালক দিবলৈ ভোগ বনাবলৈ আৰম্ভ কৰিলোঁ। আজি তেওঁৰ কাৰণে বনাম মাখনাৰ ক্ষীৰ আৰু কেঁচা লাড়ু। ৰেডি হৈ গ'ল মাখনাৰ ক্ষীৰ। যদিহে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো লাগে তেনেহ'লে কমেণ্ট বক্সত জনাব। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ কেঁচা লাড়ু বনাবলৈ।